গাইজ এয়া প্ৰিপাৰেশ্যন কৰিছে ফুচকা খাবলৈ আলু আৰু বুট আৰু কি দিছা বাদাম এইখিনিতে সিজাব এওঁ হৈ গৈছে আপোনাৰ ফুচকা খাই ভাল পায় বহুত মই ইমান ভাল নাপাওঁ তথাপিও বহুত নাপাওঁ কৈছে যে ফুচকা খাওঁ তো পেকেট এটা আনি থৈ দিছে তো আজি কৈছে বোলে একোতো কাম নাই গৰম অফিচ বন্ধ আছে তো কৈছে ফুচকা চাৰ্ভিচ কৰোঁ মইতো হাৰিব জানোৱেই কাৰণ মই ফুচকা খাব নোৱাৰোঁ সি বহুত খায় তো সি নিজে বনাব আৰু এয়া কৈছে দেখাই দিম ভিডিঅ'টো দেখাই দিম আপোনালোক দুপৰীয়াই ভাত খাই উঠি পেলাই তেতেলী পানী ৰেডি কৰি থৈছে এয়া লগত এইটো মানে তেতেলীৰ পানীটো বনাব আৰু কিবা পদুনা ধনিয়া লাগিছিলে নাই ধনিয়া নাপালে বিচাৰি বজাৰত হ'ব একো নাই খাই দিম আৰু পেকেটটো এইটো ন পেকেটটো এইটো ফ্ৰিজিং পানী এইটো হৈ গ'ল পেকেট ফুচকাৰ চৌবিছটা থাকে হা এতিয়া পুৰিকেইটা এতিয়া বনাব এয়া আৰু লগতে দিছে এইখিনি আৰু পুৰিখিনি এইটো হৈ গ'ল আপোনাৰ মিন চাটনি পেষ্ট এইটো দিছে এইটো মিক্স কৰিব লাগিব পানীত তাৰপাছত এইটো কি চিজনিং ফৰ মেছ পটেটো অনিয়ন এইটো মানে হেৰি মছলা এই যোনখিনি আমি আলু মানে পিটিকাটো যোনটো কৰি তাত মিক্স কৰিবৰ কাৰণে আৰু এইটো হৈ গ'ল হেৰি তেতেলী আৰু খেজুৰৰ এইটো মানে চুইট চাটনি হয় এইটো পানী মিক্স কৰিব নালাগে জানিব লাগে আৰু চুইট টামৰিন লিখা আছে নাই ডেট চাটনি মিঠা আৰু এয়া হৈ গ'ল ইয়াত পেকেটটোত অহা দি দিয়া So এয়া হৈ গ'ল আমাৰ ঘৰৰ তেতেলী মানে ঘৰৰ গছৰ নহয় ঘৰত থকা তেতেলীৰ পাল্পটো উলিয়াইছোঁ মানে এই চেকিব নালাগে নেকি জান গুটিটো হেৰি কৰি মই চেকিটো এই গুটিটা ক'ত পানী দি থ'ম আকৌ ৰাতি থ'ম এইটো কি বনাইছে এইটো হৈ গ'ল হেৰি কি বুলি কয় এইটো তেতেলী পানীটো এইটো পুদিনা পাত বহুত ডাঙৰকৈ দিলা পুদিনা পাত দিছে এইটো হৈ গ'ল পুদিনাটো মানে ৰেডিমেড আছিলে সেইটো বহুত মজা লাগিছে এইটো চাটনিটো তেতেলী আৰু হেৰি খেজুৰৰ এইটো হৈ গ'ল চাই নিমখটো চাওঁ টেঙা চাল জ্বলা দিয়া নালাগে জ্বলা লখিমপুৰত খুব খাওঁ ফুচকা ইয়াত পাই যদিও মানে ইমান খাছ নহয় গতিকে নিজৰ ইচ্ছামতে বনাই লৈছোঁ তো এইখিনি হৈ গ'ল ফুচকাৰ মানে পুৰিখিনি এইখিনি এইটো লৈছোঁ আমি ৰেডিমেড যোনটো কি আছিলে এইটো পুদিনাৰ মিণ্টৰ মানে পানীটো এইটো ৰেডিমেড আহিছিলে এইখিনি হৈ গ'ল তেতেলীৰ ৰসটো এইখিনি আমি নিজে ঘৰত কৰা আৰু এয়া হৈ গ'ল আলু পিটিকা বহুত কৰিলে আৰু এইটো হৈ গ'ল হেৰি তেতেলী আৰু খেজুৰৰ যোনটো মিঠা চাটনি সেইটো এতিয়া আমি খাম আৰু চেহেৰাত বা ড্ৰেছত নাযাব বহুত গৰম একো কৰিব পৰা নাই য'ত যেনেকৈ আছোঁ তেনেকৈ ওলাইছোঁ এতিয়া ষ্টাৰ্ট কৰোঁ মানে ভাগ কৰি লওঁ নে এতিয়া ভাল লাগিব এই নালাগে কোনে কেইটা খাব পাৰে আজি আমি ফুচকা কেইটা খাব লাগিব নহয় চামুচ দুখন লাগিছে ৰৈ থাকিবই লাগিব মই হাতে বাৰু লওঁ একো নাই হাত ধুনীয়াকৈ ধুই থোৱা আছে আলুৰ লগত তুমি সদায় কাজিয়া কৰা নহয় খুব কম আলু দিয়া আজি পুৰা ভৰপূৰ লৈছোঁ প্ৰথম এইটো চাটনি খাওঁ এই চামুচ হেৰিখনে লোৱা হেতাখনে লোৱা না আকৌ আলু হাতেৰে চলো আকৌ এইটো পানীটো তুমি ফুচকাটো ডুবাবলৈ দিগদাৰ হ'ব সেইকাৰণে কৈছোঁ এতিয়া মই ডুবাই নিজে ল'ম প্ৰথম তেতেলী পানী খাইছা ফাৰ্ষ্ট একদম মজা প্ৰথম খাইছোঁ লখিমপুৰত 18 ফিল্ডৰ ওচৰত যিজন থাকে কেইবাজনো বহে এজন খুব একদম মজা লাগিছে তো চুৰ কৰিব লাগে তো অকণ মিঠা লৈ ল'ম মই হাতে হাত লগাইছোঁ দেই আপোনালোকে আৰু অদ্ভুত নাভাবিব মিঠা মজা লাগে এইটো হেৰি তেতেলীটো বেছি ভাল লাগিছে দোকানত পোৱাটোতকৈ এইটোহে ভাল লাগিছে দোকানত আহিছে বাহিৰত যে এই তেতেলী নিজে যিটো বনাই সেইটো ভাল লাগিছে এইটো চুজি নেকি মই পুৰি কথা ক'ব যোৱা নাই গম পাইছোঁ টেষ্টৰ কথা কৈছোঁ এইটো মানে ইমান নাম্বাৰ নাই মানে যোনটো ৰেডিমেড হোমমেডটো বেছি ভাল কোনে খাই দিয়ে এইখিনিতে এটা কথা কওঁ আমি এনেকুৱা খোৱা ভিডিঅ' বহুত চাওঁ কিন্তু মোৰ কিন্তু যেতিয়া নিজে বঢ়িয়া বস্তু এটা খাওঁ আনক খাব মন যায় গতিকে আপোনালোক কেতিয়া মন গ'লে আহিব মাজুলীত থাকোঁ আহিলেই হ'ল আৰু মাজুলী আহিলে আহি যাব আমাৰ ঘৰত ভাত খায় চাহ খায় যি খায় খোৱাবলৈ আমি ৰেডি আছোঁ তুমি বনাই দিয়া এটা মিঠা বনাওঁ 10 টকাত কেইটা বাইদেউ 4টা এই দিলে নহ'ব 5টা দিয়ক নাই আজি 4টা নাম বহুত বাঢ়িলে বস্তু ইমান গেলা গৰমত নোৱাৰি নহয় ঘামটো গৈছে ন বাইদেউ নাই ঘাম যাবলৈ আমি নিদিওঁ थैंक यू लोग ये गया मेरे मुंह में तो जाएगा ना कहाँ जाएगा मारू ये मोर लास्ट तो बाकी तुम्हार এটা বেয়া ৰেডিমেড ফুচকাটো বহুত হেৰি হয় টান সফ্টনেছ নাথাকে
মই এইটো এনেকৈ খাইছোঁ তো এইটো মই উইয়াৰ পানী খাইছোঁ আৰু এইটো মোৰ লাষ্ট মাৰো আৰু মই ফুচকা বেছি খাব নোৱাৰোঁ এইকেইটা থাকিলে তুমি কিমান খালা মই 5টা নে 6টা 3 5 6 7 8 9 10 11 12 6টা মান খাইছে মই 6টা এতিয়া 12টা মই খাম মানে কম্পিটিশ্যন মই জিকিলো মোৰ উইয়াৰ মই আগতে তুমি শেষ কৰিলে মই আগতে খাম নিলে হেৰি মই যদি কৈছিলোঁ ফিনিছ আৰু নাখাওঁ বুলি কিন্তু পানীটো নিদিয়াকৈ মিঠা চাটনিটোৰ লগত সুখা যেটা আমি খুঁজিলে এইটো খাই বেছি ভাল মানে আৰু এটা খালোঁ এইটো চিংগুলকৈ মানে উইদাউট পানী মই কি নাপাওঁ মই কৈছোঁ কিনা কৰি পেলাম নহয় ভাল খালোঁ বহুত গৰম এতিয়া বহুত দিনলৈ ফুচকা নাখালে হ'ব মই ইয়াতে ফুচকা পায় কিন্তু মানে ইমান এটা টেষ্ট নহয় মই এদিন খাই চাইছিলোঁ এটা এওঁ খাওঁতেনে চিংৰা খাব লাগিব চিংৰা চিংৰা ভাল নহয় মিছে খালে তাতে বহি ইয়াতে অকল এনেকৈ খাই দিম নহয় আৰু নাখাওঁ মই এইটো লাষ্ট আৰু নাখাওঁ তুমি খোৱা ভোট জলকীয়া অকণ দিব লাগিছিল ক'ৰবাত মই ভোট জলকীয়া দিও খাওঁ যোৰহাট গ'লে আকৌ এটা জেগা আছে য'ত ঘুগুনি ফুচকা পায় মই ডিছ কৰিম মই কৈছোঁ দি দিওঁ চুখাৱালা সৰু টিকাটো খাওঁ লাষ্ট মই লাষ্টকৈ 3টা খালোঁ এক্সট্ৰা এই লখিমপুৰৰ মালপানী চাৰিআলিৰ ওচৰত এটা আছে সেইটোৰ লগত সেইটো ফুচকা লগত ইয়াৰ সদায় হয় সদায় হিচাপ খেলি মেলি হয় ইয়াৰ মতে সি ইয়াক কমকৈ দিয়ে তাৰ মতে সি জোখতে দিছোঁ বুলি ক'ল মোৰ ফিনিছ সেইটোৱে দেই পানীটো বহুত টেঙা পুৰা নালাগে চুজি বাদামৰ বুট দিয়াৰ কাৰণে বেছি ভাল লাগিছে ফিনিছ হৈ গ'ল বেয়া গৰম 24টা ফুচকা কোনে কেইটা খালোঁ ভিডিঅ'টো চালে ওলাব মইতো কমেই খাইছোঁ আগতে কৈছোঁ মই বেছি খাব নোৱাৰিমেই তথাপি মই খালোঁ নাখাওঁ এক্সট্ৰা 3টা নে 4টা মই উইদাউট পানী খাই দিলোঁ খুব টেষ্ট লাগিলে আৰু কোৱা দিনা নকৰিমেই চাগে মইতো নাখাওঁৱেই আৰু এটা পেকেট আছে কৈছিলোঁ ষ্টাৰ্টিঙতে যে 2টা পেকেট আনিছিলোঁ তো এটা খালোঁ আজি নেক্সট এটা আকৌ কেতিয়াবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাবিছিলোঁ দুটাই ফুচকা চেলেঞ্জ কৰিম কিন্তু চেলেঞ্জ কৰিবলৈ নহ'লে কাৰণ মই হাৰিম বুলি মই আগতেও কৈছোঁ তো সেয়া আৰু কোনে কেইটা খালোঁ তাকে এনে ভিডিঅ' কৰি কেনেকৈ বনাই ফুচকাখিনি খালোঁ সেইখিনিকে ভিডিঅ'টোৰ লগত আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ক'বা ক'লে একো নাই ৰেডিমেড যিটো পেকেট আছিলে সেইটোতকে আমি নিজে ঘৰত বনোৱা তেতেলীৰ পানীটো বেছি ভাল লাগিলে বঢ়িয়া আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই